যিখিনি কথা ক'লে অকণমান আগতে ক'লে যে আমাৰ মেচিন আছে কিন্তু টেকনিচিয়ানৰ অভাৱত ৰেডিঅ'লজিষ্ট আমি সেই কথাটোত অসুবিধা আছে সেইখিনি আমি অভাৱটো পূৰণ তৎকালীনভাৱে যিকোনো প্ৰকাৰে পূৰণ কৰিবলৈ চেষ্টা কৰিম ঠিক তেনেধৰণে ইয়াত আৰু জেনেৰেল চাৰ্জাৰী যাতে অন্তত এপেণ্ডিচাইটিছ গ'ল্ড ব্লাডাৰ গোটেইখিনি ইয়াত হওক তাৰ কাৰণে আমি ডাক্তৰৰ লগত পাতিলোঁ তেওঁলোকে সেইমতে দুই এটা ছাপোৰ্ট কৰিবলৈ কৈছে সেইখিনি কৰি দিলে হ'ব যিখিনি NHM MD নোট কৰি লৈছে অতি সোনকালে গৈ অৰ্ডাৰ কৰি দিব তাৰপিছতে আৰু মেডিচিনৰ ডক্টৰ আছে যিখিনি কাৰ্ডিঅ' কথা ক'লে অন্য কথা ক'লে সেইখিনি কথাৰ ক্ষেত্ৰত আৰু অকণমান তেওঁলোকক সহায় কৰিব লগা আছে সেইখিনি কৰিম আমি এটা কথা চাইছোঁ যাতে ইয়াত যিখিনি অলপ অসুবিধা নোহোৱা নহয় বস্তু আছে চলা নাই ক'ৰবাত টেকনিচিয়ানৰ কাৰণে চলা নাই ক'ৰবাত বস্তুটোৰ ক্ষেত্ৰত আৰু অলপ অভিজ্ঞ ব্যক্তিৰ দৰকাৰ আছে আমি তেখেতসকলক কৈছোঁ আমি তৎকালীনভাৱে তেখেতসকলে ধৰক চাৰ্জাৰী কেছ আৰম্ভ কৰক আমি মেডিকেল কলেজৰ প্ৰফেচাৰ পঠাই দিম ফাৰ্ষ্ট টাইম পঠাই তেওঁ 2-3টা কেছ কৰোঁতে লগত থাকিব গোটেই বস্তুটো সেটিং কৰি দিব ঠিকমতে ইয়াত থকা চাৰ্জন যাতে কোনো অসুবিধা নহয় আৰু এটা কণ্টেক্ট আমি কৰাই দিম তাৰমানে এখন হস্পিটেলত কি হয় 2-3জন চাৰ্জাৰী ডক্টৰ থাকে তেওঁলোকে টিমটোৱে কিবা এডভাইচ লৈ কামটো কৰিবলৈ ভাল হয় আমি মেডিকেল কলেজৰ লগত টাই আপ কৰি দিম যে এইটো ডিপাৰ্টমেণ্টে তেওঁৰ পৰা যিখিনি অপিনিয়ন ল'ব লাগে তেওঁৰ পৰা যিখিনি ছাজেশ্যন লৈ কামটো আগবাঢ়িব লাগে ঠিক সেইমতে কৰিব আমি আটাইকেইটা কাম আৰম্ভণিৰ সময়ত সম্পূৰ্ণ গাইড কৰিবৰ কাৰণে তেওঁলোক আহি ইয়াত এই গোটেইখিনি যিহেতু আৰম্ভ ভালকৈ হোৱা নাই গোটেই মেচিনেৰী ছেটিঙকে ধৰি ইয়াত তেনেকৈ কেছ লৈ যেতিয়া মেডিকেল কলেজৰ প্ৰফেচৰৰ প্ৰেজেণ্টত কাইলৈ অপাৰেশ্যন হ'ব বুলি ঠিক হ'ব তেতিয়া ইয়াত মানুহৰ কনফিডেন্সটো বাঢ়িব এতিয়া মই ডাক্তৰক ভালকৈ সুধিছোঁ তেওঁলোকে কয় যে আমি কৰিব পৰা অৱস্থাত আছোঁ ৰাইজে অকণমান বিশ্বাসটো কম হৈ আছে গতিকে ইয়াৰ পৰা ৰেফাৰ কৰাটো বিচাৰে গতিকে সেইকাৰণে আমাৰ এনেকুৱা হৈ আছে এইকাৰণে এনেকুৱা কথাখিনি আপোনালোকে যিখিনি কৈছে আমি প্ৰেক্টিকেলি প্ৰব্লেমটো ক'ত ইয়াত প্ৰেক্টিকেলি মেচিন দি থাকিলেও ডাক্তৰ দি থাকিলেও কাম হয়তো আৰম্ভ নহ'ব যদি অন্যান্য ধৰণে আমি ইয়াত ছাপোৰ্ট কৰি দিব নোৱাৰোঁ গতিকে তেনেকুৱা যিখিনি গেপ সেই গেপখিনি মাৰিবৰ কাৰণে আমি ঠিক কৰিছোঁ আপোনালোকক মই কম দিনৰ ভিতৰত হ'ব তথাপিও মই মানে আপোনালোকৰ পৰা এমাহৰ ভিতৰত এই হস্পিটেলখনৰ ফাংচনিং বেলেগ আপোনালোকৰতো এমাহৰ পিছত ৰাস আৰম্ভ হ'ব নহয় ৰাসোৎসৱৰ আগত আপোনালোকৰ ইয়াৰ ফাংচনিংটো 15 বছৰীয়া ছাত্ৰী গায়িকা অকস্মাতে ল'ব লগা হ'ল তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই ক্ষেত্ৰত তদন্ত দিয়াৰ ব্যৱস্থা কৰা হৈছে তদন্ত কৰিব অতিৰিক্ত উপায়ুক্ত ডক্টৰ সঞ্জীৱ কুমাৰ ফুকন আৰু তেওঁৰ লগত সহযোগ কৰিব চাৰ্কল অফিচাৰ জয়দীপ ৰজত এই ব্যৱস্থাটো আমি তদন্ত কৰি তৎকালীনভাৱে ইয়াৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মতে এই ব্যৱস্থাখিনি লোৱা হৈছে ইয়াৰ উপৰিও আজি গোটেই জিলা চিকিৎসালয়খনৰ সকলো বিষয়ৰ এটা বিতং পৰ্যালোচনা কৰা হৈছে আমাৰ ইয়াত উপস্থিত আছিলে তেতিয়া এই পৰ্যালোচনাত ডক্টৰ লক্ষ্মীপ্ৰিয়া তেওঁ MD NHM তাৰপিছতে ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ ডক্টৰ নীলমাধৱ দাস আৰু অতিৰিক্ত স্বাস্থ্য শিক্ষা সঞ্চালক তথা কাৰ্যবাহী সঞ্চালক NHM ডক্টৰ মনোজ চৌধুৰী আৰু উপায়ুক্ত ইয়াত উপস্থিত আছে আৰু মই আৰু স্থানীয় বিধায়ক গাম ডাঙৰীয়া আমি ইয়াত উপস্থিত আছোঁ জিলা প্ৰশাসন আৰু আমি সকলো স্বাস্থ্য বিষয়া আৰু ইয়াত থকা সকলো ডক্টৰৰ লগত বিতংভাৱে
এই হস্পিটেলখনৰ যিখিনি অসুবিধা আছে এইখিনি দূৰ কৰিবৰ কাৰণে আমি আলোচনা কৰিছোঁ। ইয়াত অসুবিধাখিনি দূৰ কৰাৰ ক্ষেত্ৰত আমি কেইটামান কথা বাছি লৈছোঁ যে গাইনীৰ ক্ষেত্ৰত আমি কি কথা ঠিক কৰিব পৰা আছে। ইয়াত আমি দেখিছোঁ গাইনী ডাক্তৰ 3জন আছে, তাত অসুবিধা নহয়, কিন্তু চিজাৰিয়ান কৰাৰ ক্ষেত্ৰত এনেস্থেটিক এজন আছে আৰু অকণমান টেকনিচিয়ানৰ দৰকাৰ। আমি ইমিডিয়েট ইয়াত 48গৰাকী GNM আছে। 48গৰাকী GNMৰ ভিতৰত আমি বাছি দিবলৈ কৈছোঁ যে তেখেতসকলে তাৰ পৰা 3-4গৰাকী যিখিনি বাছি দিব, আমি ডিব্ৰুগড় মেডিকেল কলেজত তৎকালীনভাৱে তেওঁলোকক সেই টেকনিচিয়ানৰ ট্ৰেইনিংটো অতিৰিক্তভাৱে দিম, আৰু টেকনিচিয়ান আছেও ইয়াত এজন, অতিৰিক্তভাৱে দিম যাতে তেওঁলোকে ছাপোৰ্ট কৰিব পাৰে। আৰু এজন এনেস্থেটিকৰ তেখেতসকলে কৈছে যে আমি 24 ঘণ্টা চলাবৰ হ'লে আৰু এজনৰ প্ৰয়োজন, আৰু সেই আৰু এজন এনেস্থেটিক আমি দিবৰ কাৰণে। ৰেডিঅ'লজিষ্টৰ ইয়াত অভাৱ। ৰেডিঅ'লজিষ্টৰ অভাৱটো এনেকুৱা, আমি কেইদিনমান আগতে এজনক দিলোঁ, তেওঁ ইয়াতে জইন নকৰিলে, তেওঁ বন্ধত আছিল PG, 20 লাখ টকা তেওঁ চাকৰি নকৰিলে, এবছৰ চৰকাৰক দিব লাগে, 20 লাখ টকা তেওঁ ইয়াত চাকৰিটোৰ সলনি জমা দি পেলাই তেওঁ ৰিজাইন দি গুচি গ'ল। এতিয়া এনেধৰণে ৰেডিঅ'লজিষ্ট কেইবাজনো অসমত, ইয়াতেই নহয়, আমাৰ কেইদিনমান আগতে হোজাইত এজন দিছিলোঁ, তেনেকৈ 2-3জন 4জনে টকাটো জমা দি ৰিজাইন দি গুচি গ'ল। নাই হেৰি উপায়ুক্ত এইখিনি যেনেকুৱা কথা আহিছে এইখিনি নোট কৰি লৈ এইখিনি তদন্ত ৰিপৰ্টটো কেতিয়া আহিব কৰিবলৈ চাৰিখন আমি নতুন দিলোঁ। প্ৰশাসনৰ উপায়ুক্তৰ হাতত দুখন এম্বুলেঞ্চ না 108ৰ ফালৰ পৰা চলাইছে না প্ৰশাসনে চলাইছে, এনেই আছে উপায়ুক্তৰ হাতত। আচ্ছা, আজিও যোগাযোগ কৰি কৈ আছে যে যেনে তেনে মাজুলী হস্পিটেলখনৰ ফাংচনিংটো খুব কনফিডেণ্ট থকা ৰাইজৰ বিশ্বাসযোগ্যতাৰে বঢ়াব লাগে। গতিকে এই কামখিনি আমি কৰিবলৈ লৈছোঁ। আজি 10খন ইয়াত 108 আছে। এই পপুলেশ্যনত 10খন অসমৰ কোনো জেগাত নাই। আৰু কৈছে আৰু 2খন দি দিওঁ আমি 2 এদিন 12খন হ'ব। আমাৰ যিখিনি নাও, সেই নাৱৰ যিটো ব্যৱস্থা তাত নাইট ভিজনখন বেয়া হৈছে। তাৰ যিটো পাৰ্টছ আনিব লাগে জাপানৰ পৰা আনিব লাগে, ইণ্ডিয়ান পাৰ্টছ আমি লগাই চালোঁ, কাম কৰা নাই। এতিয়া আমি সাল সলনি কৰি এখনত নাইট ভিজনটো হোৱাকৈ আমি ঠিক কৰি দিম যে ৰাতিও কাৰোবাক যাতে লৈ যাব পাৰে। গতিকে এনেকুৱা যিখিনি অলপ অসুবিধাৰ কথা আছিল, সেই অসুবিধাখিনি আমি দূৰ কৰিবলৈ ঠিক কৰিছোঁ। তেজস্বিতাৰ চিকিৎসাত অৱহেলাটো নাই, তেজস্বিতাৰ চিকিৎসাৰ গোটেই প্ৰচেছ আমি লৈছোঁ। ডক্টৰৰ পৰা ৰিপৰ্টটো লৈছে, মইতো হেৰি নহয়, কিন্তু আমাৰ ডক্টৰৰ টীমে এই গোটেইখিনি এই প্ৰচেছটো কিমান শুদ্ধ আছিল নে কি আছিল, আমি ডক্টৰৰ টীমক দায়িত্ব দিছোঁ, আৰু তেওঁলোকে এই প্ৰচেছটো চাব যে ট্ৰিটমেণ্ট প্ৰচেছটোত ক'ৰবাত লেপছ আছে নেকি, আৰু তাৰ বাদে তদন্ত কৰিবলৈ দিছোঁ। তেখেতসকলেও চাব, চাই পেলাই ইয়াত যদি ক'ৰবাত লেপছ পাওঁ আমি যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ধৰণৰ ল'ম, তাত কোনো আপোনালোকে নিশ্চিত থাকিব পাৰে। মন্ত্ৰী মহোদয়, আপুনি 108ৰ কথা যিহেতু কৈছে, আজি ৰোগীয়ে কিন্তু আমাক অন কেমেৰা মই নিজেই পাইছোঁ যে প্ৰায় 1.5 ঘণ্টা সময় এখন